আপোনাৰ মাটি আছে কিন্তু কাগজ নাই আপুনি সৰকাৰি মাটিত ঘৰ সাজি আছে নেকি তেন্তে সাবধান যিকোনো মুহূৰ্ততে আপোনাৰ ঘৰত চলিব পাৰে সৰকাৰি জেচিবোৰৰ ধ্বংসলীলা নিজৰ সপোনৰ ঘৰখন হেৰুৱাৰ ভয়ত দিন কটাইছে নেকি আপুনি কিন্তু ভয় নাখাব উচ্ছেদ মানি শেষ নহয় এই উচ্ছেদৰ মাজতো আছে এক আশাৰ ৰেঙনি সৰকাৰে আপোনাৰ বাবে আগবঢ়াইছে কিছু বিশেষ সুবিধা কি সেই সুবিধা কেনেকৈ আপুনি এই উচ্ছেদ অভিযানৰ পৰা বাচিব পাৰে আৰু যদি উচ্ছেদ হয় তেন্তে আপুনি কি সহায় পাব সকলোবোৰ বিতংভাৱে জানিবলৈ চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন শেষলৈকে নমস্কাৰ ট্ৰু অসমলৈ স্বাগতম অসমত বৰ্তমান উচ্ছেদ অভিযান এক অতি চৰ্চিত বিষয় সৰকাৰি মাটি বেদখলমুক্ত কৰিবলৈ ৰাজ্যজুৰি চলি আছে এই অভিযান কিন্তু কিয়াই এই উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কৈ আহিছে যে সৰকাৰি মাটি বেদখলমুক্ত কৰাত তেওঁৰ চৰকাৰ আপোচবিহীন বিশেষকৈ কাজিৰঙা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষিত এলেকা সৰকাৰি শিক্ষানুষ্ঠানৰ ভূমি নামঘৰ সত্ৰৰ মাটি আৰু সৰকাৰি প্ৰকল্পৰ বাবে আবণ্টিত ভূমি থকা বেদখলকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই অভিযানৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈছে মানুহৰ মাজত সৃষ্টি হৈছে তীব্ৰ ভয় আৰু অনিশ্চয়তা কিন্তু চৰকাৰৰ যুক্তি হৈছে যে এই অভিযান ৰাজ্যৰ উন্নয়ন আৰু জনসাধাৰণৰ দীৰ্ঘম্যাদী স্বাৰ্থৰ বাবে অতি প্ৰয়োজনীয় এতিয়া প্ৰশ্ন হয় এই উচ্ছেদ অভিযান কিমান দিন চলি থাকিব বৰ্তমান চৰকাৰে বিভিন্ন পৰ্যায়ত এই অভিযান চলাই থাকিব বুলি জনাইছে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সংৰক্ষিত বনাঞ্চল আৰু অন্যান্য স্পৰ্শকাতৰ এলেকাত উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত থাকিব অৱশ্যে মানৱীয় দৃষ্টিটো লক্ষ্য ৰাখি কিছু নীতি নিৰ্ধাৰণ কৰা হৈছে তিয়া আহু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ যদি আপুনি চৰকাৰি মাটিত আছে তেন্তে আপুনি কেনেকৈ উচ্ছেদৰ পৰা বাচিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সন্দৰ্ভত কেতেবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যিবোৰ আপোনাৰ বাবে জনাটো অত্যন্ত জৰুৰী এক যোগ্য লোকক ভূমিপত্ৰ প্ৰদান চৰকাৰে নতুন নীতি প্ৰৱৰ্তন কৰিছে যাৰ অধীনত দীৰ্ঘদিনৰ পৰা চৰকাৰি মাটিত বসবাস কৰি থকা যোগ্য ভূমিহীন খিলঞ্জীয়া লোকসকলক ভূমিপত্ৰ প্ৰদান কৰা হ'ব ইয়াৰ বাবে আপোনাৰ ওচৰত নিৰ্দিষ্ট নথিপত্ৰ থকাটো প্ৰয়োজন 2 ভূমিহীন নহয় বুলি প্ৰমাণ কৰা যদি আপুনি চৰকাৰি মাটিত বসবাস কৰি আছে তেন্তে আপুনি প্ৰমাণ কৰিব লাগিব যে আপোনাৰ অন্য কতো মাটি নাই এই ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰিছে কিন্তু ইয়াৰ বাবে আপুনি নিৰ্ধাৰিত নিয়ম অনুসৰি আবেদন কৰিব লাগিব 3 চৰকাৰি আৱাস আঁচনিৰ সুবিধা উচ্ছেদিত হোৱা ভূমিহীন পৰিয়ালসমূহৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু অন্যান্য চৰকাৰি আৱাস আঁচনিৰ অধীনত ঘৰ নিৰ্মাণৰ সুবিধা প্ৰদান কৰিব কিন্তু এই সুবিধা পাবলৈ আপুনি নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব 4 পুনৰ সংস্থাপনৰ ব্যৱস্থা যিসকলৰ একেবাৰে মাটি নাই তেওঁলোকক চৰকাৰে অন্য ঠাইত পুনৰ সংস্থাপন কৰাৰ বাবেও চিন্তা চৰ্চা কৰিছে অৱশ্যে এইটো কিছুমান বিশেষ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব 5 সজাগতা আৰু আইনগত সহায় যদি আপোনাক উচ্ছেদৰ জাননী দিয়া হৈছে তেন্তে সময় থাকোতেই আপুনি স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰক আৰু আৱশ্যকীয় আইনগত পৰামৰ্শ লওক আপুনি যোগ্য হলে চৰকাৰি আঁচনিৰ জৰিয়তে সহায় পাব পাৰে এই নতুন ঘোষণাবোৰে উচ্ছেদিত লোকসকলৰ মাজত কিছু সকাহ আনিছে কিন্তু মনত ৰাখিব এই সুবিধাসমূহ পাবলৈ আপুনি চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম নীতি আৰু চৰ্তসমূহ পূৰণ কৰিব লাগিব এই উচ্ছেদ অভিযানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থিতিও স্পষ্ট ৰাজ্য চৰকাৰে এই অভিযানক আইনগতভাৱে সমৰ্থন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে বিশেষকৈ ভূমি সংৰক্ষণ আৰু সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নীতিও অত্যন্ত কঠোৰ ভৱিষ্যতে অসমত ভূমি নীতি আৰু অধিক সুসংহত হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত বেদখলৰ সমস্যা বহুলাংশে হ্ৰাস পাব ইয়াৰ দ্বাৰা ভূমিহীন খিলঞ্জীয়া লোকসকলৰ অধিকাৰো সুৰক্ষিত হ'ব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে গতিকে এই উচ্ছেদ অভিযান কেৱল এটা চৰকাৰী পদক্ষেপ নহয় ই অসমৰ ভূমি সমস্যাৰ এক জটিল ছবি যদি আপুনিও এই সমস্যাৰ সৈতে জড়িত তেন্তে সজাগ হওক চৰকাৰৰ নতুন ঘোষণা আৰু সুবিধাসমূহৰ বিষয়ে জানক আৰু সময় থাকোতেই সঠিক পদক্ষেপ লওক উচ্ছেদিত হোৱাৰ পূৰ্বে বা পিছত কি কৰিব লাগে সেই বিষয়ে আপোনাৰ কোনো প্ৰশ্ন থাকিলে তলৰ কমেণ্ট বক্সত জনাব পাৰে আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আজিৰ বাবে ইমানেই ট্ৰু অসম চাই থাকক আমি সদায় সঠিক তথ্য আপোনাৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ